সন্তানক শাসন কেনেকৈ কৰা উচিত কথা নুশুনিলে বা ভুল কৰিলে গালি পাৰিব নে দুচাটমান লগাই দিব পিতৃ বা মাতৃ এগৰাকীৰ বাবে শিশু প্ৰতিপালন কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বা ডাঙৰ সমস্যাটোৱে হৈছে এইটো মনোবিজ্ঞানী ডেনিয়েল এছ সিগেল আৰু টিনা পাইন ব্ৰাইসনে লিখা এইখন কিতাপ নো ড্ৰামা ডিসিপ্লিন এই বিষয়টোৰ ওপৰত তেওঁলোকে বহুত ধুনীয়াকৈ আলোকপাত কৰিছে অনুশাসনৰ লক্ষ্য হৈছে শিক্ষা দিয়া তাৰ বাবে যে শাস্তি দিবই লাগিব তেনে কোনো কথা নাই বহু অভিভাৱকে অনুশাসন কৰিবৰ বাবে চিঞৰ বাখৰ কৰি কোলাহল কৰি গালি খপনি দিয়ে কেতিয়াবা দুই এচৰ লগাইও দিয়ে কিন্তু আমি পিতৃ মাতৃ সদায় এই কথা লক্ষ্য কৰা উচিত যে যেতিয়া আমাৰ মনত আবেগৰ সুত বলে যেনে খং ৰাগ ক্ষোভ ইত্যাদি আমাৰ নিজৰে বহুত বেছি হয় তেতিয়া নিয়ন্ত্ৰণ কৰাটো খুব কঠিন হৈ পৰে কিন্তু যেতিয়া আমি ইয়াক কন্ট্ৰোল কৰো বা নিয়ন্ত্ৰণ কৰো তাকে কোৱা হয় ইমোশনাল ইন্টেলিজেন্স আৰু যদিহে আমি ইমোশনাল ইন্টেলিজেন্সৰ ওপৰত গুৰুত্ব নিদিও আমাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাত বহুত পলম নহয় সেই ক্ষেত্ৰত আমাৰ শিশুৱে ভুল কৰাত যদি আমি চিঞৰ বাখৰ কৰি মাৰপিট কৰো তেনে